ৰঙাবেলি যাত্ৰা খুব ধুনীয়া হওক, ৰঙাবেলি সুন্দৰভাৱে উদয় হওক আৰু নতুন বছৰটোত মনমোহন বৰুৱাৰ বাবে খুব সুন্দৰ খবৰ লৈ আহক, ভাল খবৰ লৈ আহক, তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। খুবেই ভাল লাগিছে। আচলতে প্ৰথমতে মই ধন্যবাদ দিব বিচাৰিম নিউজ 18ৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য দালৈ আৰু লগতে সমূহ কৰ্মীবৃন্দলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকে মোক তেওঁলোকৰ চেনেলৰ মজিয়াত মোক এই চিডিখন উন্মোচন কৰি ৰঙাবেলিৰ দ্বিতীয় উন্মোচন কৰিবলৈ যিহেতু ইমান সুবিধা কৰি দিলে, তো সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এইখন মোৰ তৃতীয় এলবাম হয়। আচলতে মই প্ৰথমে সংগীত জগতত মই যেতিয়া পদাৰ্পণ কৰিছিলোঁ, এইখন ৰঙাবেলি ভলিউম 1ৰ নামেৰে মই পদাৰ্পণ কৰিছিলোঁ। আৰু ধৰক ৰাইজৰ আশাপুৰত সঁহাৰিৰ কাৰণে মই উৎসাহিত হ'লোঁ খুব বেছি। আৰু এতিয়া ধৰক আজি মই এইখন তৃতীয় এলবাম, এইটো বছৰেৰে মই ফেব্ৰুৱাৰী মাহত এখন পৰিচয় বুলি এখন আধুনিক গীতৰ এলবাম কৰিছিলোঁ। তো সেইখনৰ পৰাও ধৰক ৰাইজৰ যিখিনি আশাপুৰত সঁহাৰি পালোঁ, তো সেইটো কাৰণে মই খুব উৎসাহিত হৈ আজি মই ৰঙাবেলিৰ তৃতীয় কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। হঠাতে হোৱা এটা ধৰক প্লেনিঙৰ ফলস্বৰূপে আজি ৰঙাবেলিৰ দ্বিতীয় আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিব বিচাৰিছোঁ। আৰু আশা কৰিছোঁ ৰঙাবেলিৰ দ্বিতীয় ৰাইজে শুনি ভাল পাব আৰু নিশ্চয় ভাল পাব বুলি মই আশা